Hello guys, যদি আপুনি এজন ভিডিও ক্ৰিয়েটৰ আৰু আপুনি যদি ভিডিও এডিট কৰি ইউটিউব চেনেলত আপলোড কৰিব বা অন্য কোনো সোশ্যাল মিডিয়াত আপলোড কৰিবলৈ আৰু যদি আপুনি সেই ভিডিও কাইনমাষ্টাৰত এডিট কৰে তেনেহলে আপুনি হয়তো বহুত অসুবিধা পায় যে তাত এডিট কৰাৰ পিছত সেই কাইনমাষ্টাৰ লোগো মানে তাৰ যেটো ৱাটাৰমাৰ্কটো হয় সেইটো আহি যায় আৰু সেইটো আপোনাৰ ভিডিও দেখিবলৈ বহুত বেয়া দেখে গতিকে সেই ৱাটাৰমাৰ্কটো যদি আপুনি আঁতৰ কৰিবলৈ বিচাৰে তেনেহলে আপুনি কাইনমাষ্টাৰ প্ৰিমিয়াম ভাৰ্জনটো পাৰচেজ কৰিব লাগিব আৰু যাৰ দাম বহুত হয় সো আজিৰ এই ভিডিওটোত মই আপোনালোকক কম যে কেনেকৈ আপুনি 1 টকা পে নকৰাকৈ সেই ৱাটাৰমাৰ্কটো আঁতৰ কৰিবলৈ পাৰিব গতিকে আজিৰ এই ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি মোৰ এই চেনেলটো নতুনকৈ আছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ ভিডিও আপোনালোকে আগলৈ পাই থাকে আৰু আজিৰ এই ভিডিওটো বনাবলৈ মোক এজন সাবস্ক্ৰাইবাৰে সুধিছিল যে কেনে ধৰণে মই মোৰ ভিডিওৰ ৱাটাৰমাৰ্কটো আঁতৰ কৰো কাৰণ মইও ভিডিওবিলাক কাইনমাষ্টাৰে এডিট কৰো গতিকে আপোনালোকৰো যদি এনে ধৰণৰ কিবা কোৱেশ্চন থাকে তেনেহলে মোক কমেন্ট কৰি সুধিব পাৰে গতিকে বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথমে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব যেনেকৈ মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো তাৰ পিছত আপোনালোকে ইয়াত লিখিব লাগিব কাইনমাষ্টাৰ প্ৰ এনে ধৰণে লিখি আপোনালোকে জাস্ট সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব তাৰ পিছত আপোনালোকে এটা ফাৰ্স্ট লিংকটোত যেটো দেখিছে কাইনমাষ্টাৰ প্ৰ mod apk এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এনে ধৰণে দেখা পাব মোৰ নেটৱৰ্ক স্লো হৈ আছে তাৰ পিছত দেখিছে কাইনমাষ্টাৰ প্ৰ mod apk ফাইল তাৰ পিছত আপোনালোকে ইয়াত দেখিছে ডাউনলোড কাইনমাষ্টাৰ প্ৰ এনে ধৰণে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এটো কাইনমাষ্টাৰ mod apk ফাইলটো আহি গৈছে আৰু ইয়াৰ সাইজটো হৈছে 95 MB আৰু ইয়াৰ ভাৰ্সন আছে এটো প্ৰিমিয়াম সাবস্ক্ৰিপচন ইয়াৰ গুটে ডিটেইলছ বিলাক লিখা হৈ আছে আৰু ইয়াত আপডেট সময় হৈছে 2 জুন 2022 আজি হৈছে 3 জুন 22 মানে যোৱাকালি এটো আপডেট হৈছে তাৰ পিছত আপোনালোকে ক্লিক কৰিব ডাউনলোড কাইনমাষ্টাৰ প্ৰ apk ফাইলত ইয়াত মই যেনে ধৰণে কৰি গৈ আছো আপোনালোকেও ঠিক তেনে ধৰণে কৰি যাব তাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব ইয়াত দেখিছে ওয়েটিং টাইম লিখা আছে ইউ ক্যান ডাউনলোড দা ফাইল ইন 2 সেকেন্ড এনেকৈ লিখা হৈ আছে তাৰ পিছত আপোনালোকে ইয়াত দেখিছে ডাউনলোড আপোনালোকৰ যেটো লেটেষ্ট ভাৰ্সন যেটো ফাৰ্স্ট আহিছে দেখিছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইটো এনে ধৰণে দেখা পাব এনে ধৰণে দেখাৰ পিছত আপোনালোকে জাস্ট ইয়াত যেটো ফাইলটো দেখিছে ফাইলটো ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব ইয়াত দেখুৱাই আছে your download is starting তাৰ পিছত ইয়াত ওকে কৰি দিব ওকে কৰি দিয়াৰ পিছত আপোনালোকে ডিটেইলছত গৈ দেখিবলৈ পাইছে কাইনমাষ্টাৰটো ডাউনলোড হৈ আছে ওপৰত আৰু দেখিছে ডাউনলোড হৈ গল গতিকে মই এটা ইনষ্টল কৰি লম গতিকে কাইনমাষ্টাৰত ক্লিক কৰাৰ পিছত ইয়াত ইনষ্টল বুলি এটা অপচন দেখিছে ইনষ্টল কৰি লৈছো ইয়াত এপ ইনষ্টল দেখুৱাই দিলে তাৰ পিছত মই ডান কৰি দিম ডান কৰি দিয়াৰ পিছত এই এপটো ওপেন কৰিম এতিয়া দেখিছে মই ইয়াত কাইনমাষ্টাৰটো ওপেন কৰি লম বাৰু ইয়াত এটো হৈছে কাইনমাষ্টাৰ দেখিছে এটো এনে ধৰণে আহিব ফাৰ্স্ট তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ক্ৰিয়েট অপচন যে আছে তাত আপোনালোকে ক্ৰিয়েট কৰিব লাগিব তাৰ পিছত ইয়াত দেখিছে আপোনালোকৰ নিউ প্ৰজেক্ট বুলি তাত সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত ইয়াত সেম টু সেম আপোনালোকৰ ৰেশিওটো আহিব আপোনালোকৰ যোনটো ফ্ৰেমত যোনটো ৰেশিওত আপোনালোকে ভিডিও এডিট কৰিব বিচাৰে হেতু সিলেক্ট কৰি আপোনালোকে ইয়াত যেটো ক্ৰিয়েট অপচন আছে তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ফাৰ্স্ট আপোনালোকৰ এনে ধৰণে আহিছে গতিকে মোৰ মোবাইলটো উল্টা হৈ আছে মই এটো বাস এতিয়া আপোনালোকে জাস্ট এলাউ কৰি দিব এলাউ কৰি দিয়াৰ পিছত আপোনালোকৰ গুটেইবিলাক আহি গৈছে দেখিছে জাস্ট আপোনালোকে ধৰি লওক ইয়াত আপোনালোকৰ ভিডিও এটা সিলেক্ট কৰি ল'ব পাৰে আৰু আপোনালোকৰ যেনেকুৱা ভিডিও এটা বিচাৰে ঠিক তেনে ধৰণে আপোনালোকে এই ভিডিওটো এডিট কৰিব পাৰে আৰু যদি আপোনালোকে বিচাৰে যে এই ভিডিওটো আপোনালোকে ব্যাকগ্ৰাউণ্ডটো কেনসেল কৰা আপোনালোকে সেইটো পাৰে গতিকে কেনে ধৰণে পাৰে মই আপোনালোকক দেখাই আছো ফাৰ্স্ট আপোনালোকৰ ধৰি লওক মই ইয়াত সিলেক্ট কৰি ইয়াত থিডটত গৈ ডুপ্লিকেটছ লেয়াৰ কৰিলো তাৰ পিছত এটো মেইন ফ্ৰেমটো ডিলিট কৰি দিলো তাৰ পিছত মিডিয়াত গৈ মই যিকোনো এটা ফাইল ধৰি লওক ওপেন কৰি ললো ঠিক আছে তো এটা ফটো লৈ ললো আৰু এটো মই টানি লগাই দিলো তাৰ পিছত এইটো ভিডিওৰ মই এইখিনি কাটি দিম এইখিনি কাটি দিলো ঠিক আছে তাৰ পিছত এটো মই ডাঙৰ কৰি ললো ডাঙৰ কৰি লোৱাৰ পিছত ইয়াত দেখিছে আপোনালোকৰ ক্ৰমা কি বুলি এটা অপচন আছে এটো ওপেন কৰি ললো আৰু এটো মই মিলাই দিলো ঠিক আছে তো দেখিছে আপোনালোকে গুটেইখিনি কাম কৰিব পাৰে ইয়াত আপোনালোকে এটো ডন শ্বট ক্লিক কৰি ওকে কৰি দিব তাৰ পিছত দেখিছে মোৰ ভিডিওটো প্লে হৈ গৈছে দেখিলে আপোনালোকে ভিডিওটো গতিকে আজিলৈ ইমানখিনি আছিল
যদি আপোনালোকে ভিডিওটো ভাল পালে তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আপোনালোকে লাইক এটা কৰি দিব আপোনালোকৰ এটা লাইকে মোক বহুত মোটিভেট কৰে আগলৈ এনে ধৰণৰ ভিডিও বনাই যাবলৈ গতিকে আজিলৈ বাই বাই